ওলাই যদি মই খেলিব যাওঁ, ক্ৰিকেট খেলিব যাওঁ, তাতো কিছুমানে মোক মানে ট্ৰল কৰিব, আৰে ভাই তই কি কৰিছ, ইউটিউবাৰ হৈ গ'লি, আল হৈ গ'লি, বাল হৈ গ'লি, কিবা কিবি মানে বকি থাকিব। আৰু মই যদি বজাৰত যাওঁ, বজাৰতো লগ পালে এনেকুৱা, আৰে ক'ৰবাত খেলিব যাম, তাতো এনেকুৱা একদম ফ্ৰীতে জ্ঞান দিব আহে। মানে কি কওঁ, মানে মোৰতো কাম নকৰা হৈ যায় কেতিয়াবা। সিহঁতি চাব, কিছুমান মানুহ আছে আপোনাৰ 24/7 আৱাৰ্ছে সিহঁতি মানে টোটেল ছাৰ্ভিচ ফ্ৰী দিব, তেখেতসকলে মাতি নি জ্ঞান দিব। আৰে ভাই আমাৰো ওপৰৱালাই মাথা দিছে, মাথাত কিবা নহয় কিবা আছে ন। আমিতো কিবা এটা কাম, ভাল কাম কোনটো, বেয়া কাম কোনটো, আমি চিন্তা কৰিব পাৰি। সেইকাৰণে মানে এনেই মাতি নিব, ক'ৰবাত আপুনি গৈ আছে পটককৈ মাতি আনিব, আৰে ভাই এইটো নকৰিবি, এইটো নকৰিব, অমুক কৰিবি, তমুক কৰিবি। আৰে ভাই এইবোৰ শুনি ন 24 আৱাৰ্ছ শুনি এইবোৰ যে কাণ মানে পকি গৈছে। একো না ক'ব পাৰি না সহিব পাৰি। এতিয়া আপোনালোকৰ হয়তো এনেকৈ থাকিব পাৰে, সেইকেইটা মানুহৰ পৰা কেনেকৈ বাচিব মই কৈছোঁ চাওক। চাই আছোঁ নহয়, মানুহটো ইয়াত আছে, আপুনি কি ঘপককৈ বেলেগ ৰাস্তা এটা ধৰি ল'ব। আৰু কিছুমান আছে নহয় আলহী মানুহ আহে, এই আলহী মানুহ আহি গ'লে না আৰু দিমাগ বেয়া হয়। এই বোপা এইটো নকৰিবি, সেইটো নকৰিবি, এইটো নকৰিবি, অমুক তমুক হেন তেন কিবা কিবি বকি থাকিব। চাওক গাইজ, এটা কথা কৈছোঁ, আপুনি নিজে চিন্তা কৰিব পাৰে, আপুনি নিজে কোনটো ভাল কোনটো বেয়া আপুনি নিজে বাছি ওলাব পাৰে। মোক বুজাব, আৰে ভাই এইটো নকৰিবি, অমুক নকৰিবি, তমুক নকৰিবি। আৰে ভাই মোৰ হাতত কুঠাৰ এটা আছে, মই আহিম নেকি? আপুনি নিজে কওকচোন, কাৰোবাৰ হাতত যদি কুঠাৰ থাকে, সি জানি বুজি কি নিজৰ ভৰিত মাৰিব নেকি? আৰে ভাই এইটো বেয়া কাম সকলোৱে গম পায়, সি নিজেও গম পাইছে যে নহয় মোৰ ভৰিত মাৰিলে মই দুখ পাম। তো এনেকুৱা জ্ঞানবোৰ যে ফ্ৰী জ্ঞানবোৰ আমাক দিব নালাগে। আপোনালোকে নিজৰ দিমাগ নিজৰ ওচৰত ৰাখক। আৰু আমাৰ নিজস্ব জ্ঞান আছে, আমাৰ নিজস্ব এই ব্ৰেইনটো আছে যেতিয়া অলপ হ'লেও আমি চিন্তা কৰিব পাৰোঁ, ভাল বেয়া আমি বিচাৰ কৰিব পাৰোঁ। এইবোৰ যে ফ্ৰী জ্ঞান আমাক দিব নাহিব। 2 নম্বৰ কথা, আনৰ দুখটো আঙুলিয়াবৰ আগত নিজৰ গাত দুখ আছেনে নাই সেইটো চাওক। নিজৰটো আগত আঙুলিয়াই ল'ব, তাৰপিছত আনৰটো আঙুলিয়াব যাব। বুজি পাইছে? সেই অমুকৰ ল'ৰাটো ভাল, তমুকৰ ল'ৰাটো ভাল, তমুকৰ ল'ৰাটো বেয়া, ই বেয়া, এইবোৰ নকৰি থাকিব। এইবোৰ কৰি থাকি একো লাভ নাই। ইয়াতকৈ বেষ্ট আপুনি নিজৰটো চাওক, নিজৰ ভাল গুণ আছেনে নাই সেইটো চাওক। প্ৰথমে মই কি কৰিছোঁ, মই কি নকৰোঁ, সেইটো মোৰ পাৰ্চনেল মেটাৰ হয়। ইয়াত আপুনি নাক গলাব নাহিব। বুজি পালে? হয়, আপোনালোক সকলোকে কোৱা নাই, কিছুমানে মোক এনেকুৱা কয়, কিছুমানে এনেকৈ একদম মিছা মিছি মানে ক'ৰবাত যদি ওলাই যাওঁ মাতি নিব, আৰে ভাই তই কি কৰিছ, কি নাই কৰা, এইবোৰ কৰি কি লাভ, কি পাওঁ, আৰে ভাই মই কি পাওঁ, কি নাই পোৱা, কি পাম, সেইবোৰ মোৰ পাৰ্চনেল মেটাৰ হয়। মোৰ পাৰ্চনেল মেটাৰত আপোনালোকে এনেকৈ কৰক, কাৰণ মই কিবা এটা বেয়াকৈ কৈ দিম, গাত লাগিব, পিছত ক'ব নাই অমুকৰ ল'ৰাটো বেয়া, অমুক বেয়া, তমুক বেয়া। মানে মিছা মিছি মোৰ লগত দুশ্মনী পইদা কৰি লাভ নাই। আপোনালোকৰ টকা আছে, পইচা আছে, কি আছে, সেইটো আপোনালোকৰ নিজৰ পাৰ্চনেল মেটাৰ হয়। আৰু আপোনাৰ পাৰ্চনেল মেটাৰত আমি নাক গলাব নাযাওঁ। আৰু মই ভাবোঁ আপোনালোকে নিজেও আনৰ পাৰ্চনেল মেটাৰত গৈ নাক গলাব নাযাব। কেলৈ এইবোৰ বেয়া বস্তু। মই কি কৰিছোঁ, মই প্ৰথমে ক'লোঁ, মই কি কৰিছোঁ কি নাই কৰা এইটো মোৰ একান্ত বেপাৰ হয়। আৰু সেইকাৰণে মই মোৰ লাইন যিটো মই কৰি থাকিম, আপোনালোকে কি কৰিব পাৰে কৰি থাকক। আই ডোণ্ট কেয়াৰ, বিকজ মই যেনেকৈ আছোঁ এনেকৈ ভাল, আপুনি যেনেকুৱা আছে তেনেকুৱাই ভাল। বুজি পাইছে? সকলোৱে নিজৰ জেগাত ভাল, কোনো কাৰো জেগাত বেয়া নহয়। তো এইবোৰ কৈ মেলি কাৰোবাৰ লগত নকৰি একো লাভ নাই। মই প্ৰথমেও কৈছোঁ, এতিয়াও কৈছোঁ, মই প্ৰথম ভিডিঅ'টো মই কৈছিলোঁ যে চাওক আনে কি কয় কি নাই কোৱা সেইবোৰ লৈ নাক গলাই একো লাভ নাই। তথাপিও আপোনালোকে কিছুমান মানুহ আছে, আপোনালোকে বিশ্বাস নকৰিব। চাওক গাইজ, মই প্ৰায় 2-3 মাহ হৈ গ'ল মই মাজে মাজে ভিডিঅ'বোৰ বনাই থাকোঁ। কিছুমানে কি কৰে, সেইবোৰ মানে মই ঘৰৰ পৰা ওলাব নোৱাৰোঁ। মই যদি ঘৰৰ পৰা ওলাই যদি মই খেলিব যাওঁ, ক্ৰিকেট খেলিব যাওঁ, তাতো কিছুমানে মোক মানে ট্ৰল কৰিব, আৰে ভাই তই কি কৰিছ, ইউটিউবাৰ হৈ গ'লি, আল হৈ গ'লি, বাল হৈ গ'লি, কিবা কিবি মানে বকি থাকিব। আৰু মই যদি বজাৰত যাওঁ, বজাৰতো লগ পালে এনেকুৱা, আৰে ক'ৰবাত খেলিব যাম, তাতো এনেকুৱা। আৰে ভাই মানে কি মানে এই চব, আৰে ভাই মই কৰি আছোঁ, মোক কৰিব দে না, মোক শান্তিমতে কৰিব দে, মই আগবাঢ়িব পাৰিছোঁ নাই পৰা সেইটো মোৰ মেটাৰ হয়। তহঁতি মাজত আহি এনেকুৱা চিঞৰ বাখৰ কৰি কিটো লাভ হয় নে নহয়? গাইজ আপোনালোক মোবাইল আনিব যোৱা নাই, আৰু কেমেৰা আনিব যোৱা নাই, বা তোৰ বস্তু মই বিচাৰি যোৱা নাই যে দে ভিডিঅ' বনাম, মেন কৰিম তেন কৰিম, বা তোৰ একাউণ্টত মই আপলোড কৰা নাই। তো এইবোৰ কৰি থাকি একো লাভ নাই। আনত মানুহে কয় ন, খেদিব গ'লে নিজকো দৌৰিব লগা হয়। সেইকাৰণে আপোনালোকে মানে আনক দৌৰাব যাব, আপোনালোকে নিজৰো দৌৰিব লাগিব, তেতিয়াহে এজনক দৌৰাব পাৰিব। ত' গাইজ এইবোৰ কৰি কিনি নিজৰ টাইম ৱেষ্ট এইবোৰ নকৰিব। পাৰিলে নিজে কিবা কৰাৰ চেষ্টা কৰক, মই এইখিনিয়ে ক'ম।